আমি আজিৰ পৰা মীৰা বৰঠাকুৰ বাইদেউৰ কাৰণে আজিৰ পৰা আমি নিৰ্বাচনী কেম্পেইন আমাৰ অভিযান আৰম্ভ কৰিছোঁ আৰু মই নিশ্চিত হৈ আছোঁ যে গুৱাহাটীবাসী ৰাইজে এবাৰ মীৰা বৰঠাকুৰ বাইদেউক জয়ী কৰাব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আৰু বিজেপি চৰকাৰখনে আমাৰ সমগ্ৰ অসমীয়া মানুহবিলাকক আৰু সমগ্ৰ ভাৰতৰ মানুহক জ্বলা কলা খুৱাইছে। বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা কলা খুৱাইছে, আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে, পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম। যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম, 2016ত কৈছিলে মাটিৰ পট্টা সকলোকে দিম। সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। 62,50,000 টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে, পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো? এইটো অসম্ভৱ। অৰ্থাৎ বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, 62,50,000 টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব, ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব? কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে তাৰ কাৰণে অসমৰ মানুহক বঞ্চিত কৰিবৰ কাৰণে, ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে তাৰ কাৰণে এই কাম কৰিছে। সেইকাৰণে আমি এবাৰ প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক যে ইতিমধ্যে আমাৰ যি লোকসভাৰ নিৰ্বাচন উজনি অসমত ইতিমধ্যে আমি বিজেপিক চাফা কৰি থৈ আহিছোঁ। যোৰহাটত আমি ইতিমধ্যে গৌৰৱ গগৈক জিকাইছোঁ, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাইছোঁ, নগাঁৱত প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছোঁ আৰু 2026 চনত আমি অসমত বিজেপি চৰকাৰক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। এখন নতুন চৰকাৰ কৰিম যি জনগণৰ পক্ষত থাকিব, যি গুণ্ডাগিৰি নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে। বস্তুৰ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক আৰু কোনো পধ্যে জীয়াই থাকিবলৈ নিদিয়ে। 410 টকাৰ গেছ চিলিণ্ডাৰটো গৈ 1152 টকা হৈ গ'ল, 3 টকাৰ নিমখ গৈ 30 টকা হৈ গ'ল, 2 টকাৰ মুৰ্গীৰ ডিম গৈ এতিয়া 10 টকা হৈ গ'ল, 1 লিটাৰ মিঠাতেলৰ দাম 70 টকা আছিলে এতিয়া 220 টকা হৈ গ'ল, 1 কেজি মচুৰ দাইলৰ দাম আছিলে 45 টকাৰ পৰা 47 টকা, এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত 1 কেজি মচুৰ দাইলৰ দাম হৈ গ'ল 110 টকা। মূল্যবৃদ্ধিয়ে অসমৰ মানুহবিলাকক কুঙা কৰি পেলাইছে। মানুহৰ উপাৰ্জন বৃদ্ধি পোৱা নাই, মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সাংঘাতিকভাৱে বেয়া। ঔষধৰ মূল্যবৃদ্ধিয়ে অসমীয়া মানুহক দুৰ্লা কৰি পেলাইছে। গতিকে এই মুহূৰ্তত অসমৰ মানুহে সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিম। আপোনালোকক মই কৈ দিছোঁ, এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই, এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে। পাৱাৰ অফ কমন পিপুল, সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব। আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনহে এইবাৰ বিজেপিয়ে পাব। 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিলেতো, 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে। বাকী আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম। ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক মৰম কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিক হৰুৱাব। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে গুৱাহাটীতো মীৰা বৰঠাকুৰ বাইদেউ এইবাৰ জিকিব। বিজুলী কলিতা মেধিক আমি নাম কেতিয়াও শুনা নাই। ইয়াৰ আগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট দিছিলে তেওঁ নিমাতী কন্যা আছিলে আৰু এইবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ নিমাতী কন্যা। তাৰ বিপৰীতে মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক। আপোনালোকে নিজেই ভাবকচোন, য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ কৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ। আজি মীৰা বৰঠাকুৰ হ'লে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হ'লে সংসদত দপদপাই থাকিব পাৰি, কিন্তু বিজুলী কলিতা মেধিৰ নামটোতো মই আজিলৈকে গুৱাহাটীতে ইমান বছৰ থাকিলোঁ মইতো কেতিয়াও শুনা নাই। সেইকাৰণে আমি আজি গুৱাহাটীৰ মানুহক কৈছোঁ 2026 চনত আমি চৰকাৰ গঠন কৰিম বিৰোধী ঐক্যমঞ্চই, আৰু 2027 চনৰ ভিতৰত গুৱাহাটীৰ সকলো চৰকাৰী ভূমিত বসবাস কৰা সকলো অসমীয়া খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা দিম। আৰু প্ৰিমিয়াম হিচাপত খুব বেছি হ'ব যদি 5,000 টকা হ'ব।
5,000 টকাৰ প্ৰিমিয়ামত আমি অসমৰ সকলো মানুহকে খিলঞ্জীয়া মানুহক গুৱাহাটীত আমি মাতি দিয়াৰ ব্যৱস্থা কৰিম, যাতে গুৱাহাটীখন খিলঞ্জীয়া মানুহৰ হৈ থাকে, গুৱাহাটীখন যাতে অসমীয়া মানুহৰ হৈ থাকে, গুৱাহাটীত যাতে অসমীয়া মানুহৰ দপদপনি থাকে, গুৱাহাটীত যাতে হিমন্ত বিশ্ব শৰ্মাৰ সতে বাহিৰৰ মানুহৰ উপদ্ৰৱ বঢ়াব নোৱাৰে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি কমাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই যিমান গুণ্ডাগিৰি অসমত কৰিছে, মন গ'লে ঘৰ ভাঙি দিয়ে, মন গ'লে স্কুল বন্ধ কৰি দিয়ে, মন গ'লে তেওঁলোকে কি কৰে, যেতিয়াই মন যায় তেতিয়াই অসমীয়া যুৱক এজনক ধৰি লৈ যায়, ৰাতি 2টা বজাত গুলিয়াই এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে। এই যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, এই দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ গৈছে। হিমন্তৰ গুণ্ডাগিৰি বাঢ়িছে। গতিকে হিমন্তৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে আৰু নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চক ভোট দিব, আৰু এইবাৰ বিৰোধী ঐক্যমঞ্চই বিশাল ভোটৰ ব্যৱধানত এইবাৰ আমি বেছিভাগ চিটতে বিজেপিক পৰাভূত কৰিম।